ভিতৰতে চবে ফাকুৱা লগোৱালৈ গৈ গৈছে চবৰে হেল্ল' গাইজ ৱেলকাম টু মাই কাবেৰী ব্লগ আপোনালোকে এয়া দেখিছে আজি হোলীৰ কাৰণে এয়া ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ তো মই ভালকৈ ফটো মাৰিবলৈ নাপালোঁ গোটেই আহি সানি মেলি শেষ কৰিলে তো আপোনালোকক আমাৰ ইয়াত হোলীটো কেনেকুৱা হয় ল'ৰা ছোৱালীবোৰে কেনেকৈ হেৰি কৰোঁ খেলিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ তাত এয়া দেখিছে মোৰ লগৰ কুলু হয় হাই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব ধামাকা ভিডিঅ' চাই থাকক আপোনালোকে আগলৈ আপোনালোকক যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিছোঁ বা যদি চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব জপিয়াই জপিয়াই সোমাই ইহঁতৰ পুখুৰী ঘোলা কৰি পেলা গাইজ এয়া মই হোলী খেলি মেলি আহিলোঁ তাৰপিছত এতিয়া বোলো গাটো ধুই লওঁ দেখিছে অৱস্থা কেনেকুৱা হৈ গ'ল গোটেই বগা কাপোৰ একদম বৰবাদ হৈ গ'ল তো আজি ইমান বেছি দেৰিলৈকে নেখেলিলোঁ তো কালিলৈ ভিডিঅ'টো ইয়াৰ লগত একেলগে দি দিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ আৰু মোৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ভালদৰে চাব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব আৰু টুইটাৰত ফ'ল' কৰি দিব আপোনালোকৰ হোলীৰ ভিডিঅ'টোতো দিমেই আৰু তেনেকৈ আৰু ভিডিঅ' আহি থাকিব তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ' পাই থাকিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলো নতুন নতুন ভিডিঅ' আপোনালোকে আগতীয়াকৈ চাব পাৰে হেল্ল' গাইজ ইয়াত দেখিছে আজি হোলী হয় হোলী উৎসৱৰ সকলোকে শুভেচ্ছা যাচিলোঁ হেপী হোলী আপোনালোকে দেখা পাইছে গোটেই অৱস্থা নাইকিয়া হৈ গ'ল তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব আৰু বহুতখিনি দেখাবলৈ আছে চিয়ৰ হেপী হোলী হেপী কাবেৰী ব্লগ তো এতিয়া আমাৰ নামঘৰত চবেই খানা খাইছে খানা মানে লুচি ভাজি তো আপোনালোকৰ আমাৰ নামঘৰৰ ভিতৰত কেনেকুৱা ধৰণে হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই যাওক ভিডিঅ'টো তো এয়া আমাৰ নামঘৰ ইয়াত এয়া গোপিনীবোৰে বনাই আছে এয়া বনাই আছে আমাক খুৰীজনীক চাই লওক একদম বহুত ধুনীয়া লাগিছে কিবা এটা কৈ দিয়ক হাই কাবেৰী ব্লগ ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক ছাবস্ক্ৰাইব কৰিব দেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব নামঘৰৰ ভিতৰখন দেখাবলৈ চেষ্টা কৰিম আমাৰ গাঁৱৰ নামঘৰ অকণমান কৈ দিয়ক এয়া ফাকুৱা দৌল যাত্ৰা নাই যেতিয়া কৃষ্ণই হেৰি কৰিছিলে ৰুক্মিণী হৰণ কৰিছিলে তেতিয়া গোটেই বিশ্বই হেৰি কৰিছিলে পালন কৰিছিলে গতিকে আজি আমি যি পাইছোঁ তাকে পালন কৰিছোঁ তো আমাৰ নামঘৰতে ফাকুৱা এনেকৈ পাতিছে তো আৰু অলপ দেৰিৰ পিছত আৰু ধমাকেদাৰ হ'ব কাৰণ এতিয়া চবেই বনোৱা কোনোৱা কৰি আছে যে তো ফাকুৱা লগাই মেলি ল'লে অকণমান দিগদাৰ হ'ব তো যেতিয়া লগাব আপোনালোকৰ সেই অলপ দেখিবলৈ অজীৱ অজীৱ চেহেৰাকেইটা দেখাম ককাজনক চব কিমান ধুনীয়া লাগিছে আপোনালোকে দেখিছে আমি এতিয়া নামঘৰত আছোঁ আমাৰ মা অকণমান কালা নলগাকৈ ধুনীয়া হৈ আছে অকণমান দেৰি পিছত চাব তো ফাকুৱাৰ কাৰণে অকণমান কাজিয়া লাগি গৈছে গৈ এইফালে তো আমাক কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব হেপী হোলী এইটো কাবেৰী ভোগ ইউটিউব চেনেল হয় কাবেৰী ভোগ ভিডিঅ'টো যদি ভাল হয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কোনটো পাৰ্ট ভাল হৈছে জনাবলৈ নাপাহৰিব হেপী হোলী সকলোলৈকে যিমান পাৰে সিমান চাই যাব আৰু ছাপোৰ্ট কৰিব তেতিয়াহে আগবাঢ়িব পাৰিম কি যে গোটা খাব লৈছোঁ
গোটা অনুবৰ ৰূপগীতাহঁত চাই লওক ফটো নহয় এতিয়া লুচি ভাজি খাব হৈছে এয়া পুৰি তো এতিয়া খাই লওঁ তো আমি সৰুখিনিয়ে খাই ল'লোঁ এতিয়া মাহঁতে খাই আছে তো মাহঁতক অকণমান দেখাওঁ ভিতৰতে চবেই ফাকুৱা লগোৱালৈ গৈ গৈছে ফাকুৱা খেলি একদম গোটেই অৱস্থা নাইকিয়া আৰু ইয়াৰ নামঘৰৰ ভিতৰ একদম ফাকুৱা খেলি পুৰা অৱস্থা নাইকিয়া হৈ আছে তো আপোনালোকক যিমান পাৰে সিমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব একদম গোটেই তিয়াই মেলি দিলে হোলী খেলাৰ পিছত তিয়াই মেলি দিলে তো বহুত বেছি ভাল লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু কোনটো পাৰ্ট বেছি ভাল লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো এতিয়া মই গাটো ধুই লওঁ তো চাই থাকক তো ফাইনেলি গা ধুই হ'লোঁ আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছিলে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো কোনটো পাৰ্ট বেছি ভাল লাগিলে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো ইমানেই পিছৰ ভিডিঅ'ত লগ পাম বুলি আশা থাকিল এতিয়ালৈ বাই